জয় শ্ৰীৰাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষে আপোনালোকক স্বাগতম জনাইছোঁ মহাপ্ৰভু এষ্ট্ৰলজি চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আহকচোন আজিৰ দিনটো সাধাৰণভাৱে জানি লওঁ। এতিয়া সময় হৈছে 3:45। আজি ভাদ মাহৰ 4 তাৰিখ 21 আগষ্ট শনিবাৰ। আজি সূৰ্যোদয় হ'ব 5:18 আৰু সূৰ্য অস্ত যাব 6:04। আজি তিথি থাকিব চতুৰ্দশী তিথি ৰাতি 6:33। আজি যদি আপোনালোকে পূজা পাৰ্বণ শ্ৰাদ্ধ আদি কৰিব লগা হয় তেতিয়াহ'লে চতুৰ্দশী তিথিত কৰিব লাগিব। নক্ষত্ৰ থাকিব আজি শ্ৰৱণা নক্ষত্ৰ ৰাতি 9:01। জন্ম আজি যদি শিশুৰ জন্ম হয় তেতিয়াহ'লে ৰাশি হ'ব মকৰ ৰাশি, বৰ্ণ হ'ব বৈশ্যাবৰ্ণ, গণ হ'ব দেৱগণ আৰু দশা হ'ব চন্দ্ৰৰ দশা। মৃত্যে আজি একপাত দোষ। যাত্ৰা আজি পূব দিশে যাত্ৰা আজি নাই বা আপোনালোকে পূব দিশে আজি শুভকৰ্মও নকৰিব। পঞ্চামৃত যুগৰ আজি প্ৰথম টাইমটো হ'ল ৰাতিপুৱা 9:31 পৰা 12:48। দ্বিতীয় টাইমটো হ'ল 2:17 পৰা 3:51। দুটা টাইমত আজি বন্ধু বান্ধৱীসকল আপোনালোকে পঞ্চামৃত খুৱাব পাৰিব।